দুজনে ধুনীয়াকৈ সাজি কাচি ওলাই লৈ শৰাইঘাট দলঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলে। আৰু মেইন কথাটো হ'ল মই আজি প্ৰথম মিনি ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আজি ৰবিবাৰ গুৰু পূৰ্ণিমা বুলি আমি এখন বিশেষ ঠাইলৈ যাবলৈ আহিছোঁ। আহি পালোঁ আমি সেই বিশেষ ঠাইখন মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। তাত আমি ওচৰৰ দোকানৰ পৰা ধূপ চাকি ফল মূল লৈ মন্দিৰৰ ভিতৰলৈ সোমালোঁ। চাকি জ্বলোৱা ঘৰটোৰ সন্মুখতে বাবা সদাশিৱৰ মূৰ্তি এটা আছে। তাতে আমি ধুনীয়াকৈ চাকি বাতি জ্বলালোঁ। দুজনে নিজৰ নিজৰ মনৰ কথাকৈ বাবাৰ ওচৰত প্ৰণাম কৰিলোঁ। তাৰপিছত আমি ভিতৰত সোমাই তাৰ ভিতৰৰ মন্দিৰতো চাকি তাকি জ্বলালোঁ। মেইন প্ৰসাদত পায়সৰ ভোগ হোৱাৰ কাৰণে আমি গাখীৰ চেনি চাউল বুট মগু আদি লৈ কেনে জমা দিলোঁ। মেইন মন্দিৰৰ পৰা ওলাই আহি আমি এনেকৈ সকলোৱে ভোগৰ কাৰণে লাইন পাতিলোঁ। আমি ভোগ দিছিলোঁ আৰু কোনোবাই নিদিলেও তাত ভোগ খাব পাৰে, তাত একো অসুবিধা নাই। এনেকৈ আমি সকলোৱে শাৰী পাতি ভোগ ল'লোঁ। আৰু আমাৰ ইয়াৰ ভোগ আহিল পায়স আৰু বুট মগু কল এনেকৈ কিছুমান ভোগ দিলে, প্ৰসাদ দিলে। তাৰপৰা আমি ভোগ খাই অকণমান বহি আপোনালোককো মন্দিৰৰ পৰিৱেশটো দেখুৱালোঁ। তাৰপৰা আমি লাহেকৈ মন্দিৰৰ পৰা ওলাই দিলোঁ। এয়া মই ওলাই দিওঁতে মই হাজবেণ্ডক ক'লোঁ বোলো মোক এটা ভিডিঅ' বনাই দিয়া। তেওঁ ক'লে ঠিক আছে দিম বাৰু, কিন্তু তুমিও মোক এটা দিব লাগিব বুলি ক'লে। মই ঠিক আছে বুলি কৈ তেওঁৰো মই অনুৰোধটো ৰক্ষা কৰিলোঁ। তেওঁকো মই এটা ভিডিঅ' বনাই দিলোঁ। বা কি ষ্টাইল কি লেভেল দিছে চাবচোন, বা কোনোবা একেবাৰে বিধায়ক যেন লাগিছে একেবাৰে। তাৰ পৰা ওলাই আহি আমি এজন সন্মুখতে অচিনাকি ল'ৰাক ক'লোঁ দাদা আমাক এটা ফটো মাৰি দিয়ে। তেওঁ ধুনীয়াকৈ একপি ফটো মাৰি দিল। আৰু বাকীকেইটা আমি নিজে চেল্ফি উঠিলোঁ তাতে বহি। তাৰ পৰা ওলাই আমি একদম ডাইৰেক্ট চিধা হৰেকৃষ্ণ মন্দিৰলৈ গ'লোঁ। হৰেকৃষ্ণ মন্দিৰত দিন এটাই বেয়া আছিল যে তাতে মন্দিৰ 1টা বজাত বন্ধ হয়, 4টাত খুলিব। তাৰ পৰা আমি ঘূৰি আহি বাহিৰত কিবা এটা খাই ঘৰ ল'লোঁ। আজিৰ কাৰণে ধন্যবাদ।